এটা ভিডিঅ' চাইছিলোঁ। ডাঙৰ বেঙেনা এটা চকলা চকলকৈ কাটি ফ্ৰাই কৰি নিমখ হালধি দি সহ্য কৰিব পৰা গৰমত ৰাখি বিষ হোৱা ঠাইত চকলা চকলকৈ বান্ধি থ'ব লাগে। ৰাতি বান্ধি থ'ব লাগে। পুৱালৈ বিষ নাইকিয়া হৈ যাব। বিষ যিমানেই পুৰণা হওক কিয় ভাল হৈ যায়। প্ৰথমতে পঢ়ি চাই বিশ্বাস হোৱা নাছিল। মই 2022 চনৰ ডিচেম্বৰ মাহৰ পৰা আঁঠু, সৰু গাঁঠি আৰু লগতে ভৰি তলুৱাৰ বিষত ভুগি আছিলোঁ। ডাক্তৰৰ ঔষধ বহুত খালোঁ, বেজীও ল'লোঁ। সাময়িকভাৱে এমাহ ভাল হয়, আকৌ পুনৰ হয়। গতিকে ভিডিঅ'টোত দিয়া ধৰণে খাবলৈ ভজা নিচিনাকৈ মিঠাতেলত চকলা চকলকৈ বেঙেনা নিমখ হালধি সানি সুন্দৰকৈ ফ্ৰাই কৰি ল'লোঁ। অলপ চেঁচা হ'বলৈ দি বিষ হোৱা ঠাইত লগাই কাপোৰেৰে মেৰিয়াই বান্ধি গোটেই ৰাতি থৈ দিলোঁ। কি মেজিক! আচৰিত হ'লোঁ। ৰাতিপুৱালৈ বিষ নাইকিয়া যেন অনুমান হ'ল। দ্বিতীয় দিনা আকৌ বান্ধিলোঁ। ভাল ফল পালোঁ। আপোনালোকেও বিষত বান্ধি চাবচোন, বিষ নাইকিয়া হৈ যাব। ধন্যবাদ।